ক্ষেত্ৰত? একেবাৰে স্পষ্ট কথা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সংখ্যালঘুক টাৰ্গেট কৰি পেলাই উচ্ছেদ কৰি আছে। অসমৰ যি প্ৰান্ততে আপুনি দেখা নাপাওক কিয় তেখেতে একমাত্ৰ সংখ্যালঘুক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰী এইটো এটা আৰ্বিট্ৰেৰী ৰল প্লে কৰি আছে অসমৰ। দেখা গৈছে যে আজি ভোগালী বিহু, এই সময়তে আপুনি উচ্ছেদৰ কাষত থিয় হোৱাৰ কাৰণ কি? হয়, প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজলৈ। আচলতে আজি বিহুৰ দিনটোতে মই আৰ্তনাটৰ কাষত থিয় দিয়াৰ এটা উদ্দেশ্য, আজি অসমৰ মন্ত্ৰী পৰিষদ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ সকলোৱে আজি ভোগালী বিহু উদযাপন কৰি আছো। আমিও ভোগালী বিহু উদযাপন কৰি আছো। কিন্তু আজি এই আৰ্তনাটৰ কাষত, উচ্ছেদিত পৰিয়ালৰ কাষত থিয় দি পেলাই মনটোক ইমান কষ্ট পাইছে যে মানুহখিনিৰ আজি খাবলৈ একো নাই, মানুহখিনি খোৱা পানীলৈকে নাই। এই উচ্ছেদিত পৰিয়াল আজি হগুনমাৰীত যিটো ইভিকশ্যন হৈছে, ইভিকশ্যন এৰিয়াত খোৱা পানী নাই, থকাৰ কাৰণে কোনো শ্বেল্টাৰ নাই। অন্তৰত মই যথেষ্ট কষ্ট পাইছে। মই বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে মানৱতাৰ খাতিৰত আপুনি অসমত সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদ কৰা বন্ধ কৰক। তাৰমানে আপোনালোকে মুখ্যমন্ত্ৰীকে আচলতে সংখ্যালঘু মুছলমান মানুহক টাৰ্গেট কৰি লৈছে নেকি এই ক্ষেত্ৰত? একেবাৰে স্পষ্ট কথা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সংখ্যালঘুক টাৰ্গেট কৰি পেলাই উচ্ছেদ কৰি আছে। অসমৰ যি প্ৰান্ততে আপুনি দেখা নাপাওক কিয় তেখেতে একমাত্ৰ সংখ্যালঘুক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰী এইটো এটা আৰ্বিট্ৰেৰী ৰল প্লে কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আজি আমি লিগেল ডিফেন্স লোৱাৰ কাৰণে আমি বাধ্য। আমি প্ৰয়োজনত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত যোৱাৰ কাৰণে আমি প্ৰস্তুত হৈছো, কাৰণ অসমৰ সংখ্যালঘুক ন্যায় নিৰাপত্তাহীনতাত ভুগি আছে। আজি অসমত যি ডিভিজন, সংখ্যালঘুৰ মাজত কেইবাটাও ডিভিজন আহি পৰিছে। আগততো নাছিলে এই ডিভিজনবোৰ। ইয়াৰ মূল কাণ্ডাৰী কোন? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবি চোৱা উচিত যে ইমান হিতৰ প্ৰকোপত মানুহখিনি ক'ত যাব? মানুহখিনি নাই, খোৱা পানী নাই, খোৱাৰ ব্যৱস্থা মানুহ হয়তো এটলিষ্ট এই মানুহখিনি আপুনি এনেকে উচ্ছেদ নকৰিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি ইতিমধ্যে আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি ভাবিছো যে চলিত মাহৰ শেষৰ সপ্তাহত সমগ্ৰ অসমত এক ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম, আৰু সেই আন্দোলনত অসমৰ সৰ্বস্তৰ সংখ্যালঘু ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি বিচাৰিছো। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজ ধৰ্ম পালন কৰক। আপুনি যিটো ৰল প্লে কৰি আছে এইটো কোনো মুখ্যমন্ত্ৰীৰ আসনত বহি থকা বিগত যিকেইগৰাকী মুখ্যমন্ত্ৰী আমি পাইছো তেখেতসকলক আমি দেখা পোৱা নাছিলো। আমি বুলডোজাৰ নীতি ক'ৰ পৰা আহিল? আমি এই বুলডোজাৰ নীতি আমি